Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলৈ আৰু আজিৰ কোৱেশ্চন সমূহ হৈছে আজিৰ প্ৰথম কোৱেশ্চনটো হ'ব যে ভাৰতৰ সংবিধান প্ৰণয়ন কমিটিৰ সভাপতি কোন আছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নাম্বাৰ 2 ভীমৰাও আম্বেদকাৰ নাম্বাৰ 3 মোহাম্মদ সাদুল্লাহ নাম্বাৰ 4 KM মুন্সি আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি কোন আছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নাম্বাৰ 2 ভীমৰাও আম্বেদকাৰ নাম্বাৰ 3 মোহাম্মদ সাদুল্লাহ নাম্বাৰ 4 KM মুন্সি আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 ভীমৰাও আম্বেদকাৰ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 1950 চনৰ 15 আগষ্ট নাম্বাৰ 2 1950 চনৰ 26 জানুৱাৰী নাম্বাৰ 3 1947 চনৰ 26 জানুৱাৰী নাম্বাৰ 4 1949 চনৰ 26 জানুৱাৰী আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 1950 চনৰ 26 জানুৱাৰী আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে সংবিধানত কেইটা অনুচ্ছেদ আছে আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 390টা নাম্বাৰ 2 395টা নাম্বাৰ 3 385টা নাম্বাৰ 4 398টা আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 395টা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ভাৰতৰ সংবিধানখন কেতিয়া সংশোধন কৰা হৈছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 1950 চনত নাম্বাৰ 2 1955 চনত নাম্বাৰ 3 1960 চনত নাম্বাৰ 4 1995 চনত আৰু শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 4 1995 চনত আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে কোনখন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 আফ্ৰিকা নাম্বাৰ 2 আমেৰিকা নাম্বাৰ 3 ভাৰত নাম্বাৰ 4 ইংলেণ্ড আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব যে নাম্বাৰ 3 ভাৰত আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ভাৰতত গণ পৰিষদ কেতিয়া গঠন কৰা হৈছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 1946 চনৰ 9 ডিচেম্বৰ নাম্বাৰ 2 1949 চনৰ 20 জুন নাম্বাৰ 3 1945 চনৰ 10 জুলাই নাম্বাৰ 4 1947 চনৰ 15 আগষ্ট শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1946 চনৰ 9 ডিচেম্বৰ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক কোন আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 প্ৰধানমন্ত্ৰী নাম্বাৰ 2 বিধায়ক নাম্বাৰ 3 ৰাষ্ট্ৰপতি নাম্বাৰ 4 বয়োজ্যেষ্ঠ ব্যক্তি আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 ৰাষ্ট্ৰপতি আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে ভাৰতৰ সংবিধানৰ কোনটো সংশোধনৰ জৰিয়তে লোকসভা আৰু ৰাজ্যসভাৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21ৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 60তম নাম্বাৰ 2 61তম নাম্বাৰ 3 45তম নাম্বাৰ 4 40তম আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 61তম আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে ভাৰতবৰ্ষৰ শাসনৰ মুৰব্বী কোন আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 প্ৰধানমন্ত্ৰী নাম্বাৰ 2 বিধায়ক নাম্বাৰ 3 ৰাষ্ট্ৰপতি নাম্বাৰ 4 স্বৰাষ্ট্ৰ মন্ত্ৰী আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 ৰাষ্ট্ৰপতি আৰু এনে ধৰণৰ কুৱেশ্যন এনসাৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ